নমস্কাৰ বন্ধুসকল, পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি জানিম CRP টেষ্টটোৰ বিষয়ে। এই CRP টেষ্টটোনো হয়নো কি? আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। CRP, যাক আমি চি ৰিয়েক্টিভ প্ৰ'টিন বুলি কওঁ, আৰু এই প্ৰ'টিনটো উৎপন্ন কৰে আমাৰ লিভাৰে। আমাৰ দেহত যেতিয়াই ফাঞ্জাইল বা বেক্টেৰিয়েল ইনফেকশ্যন বা ভাইৰাছজনিত কিছুমান ইনফেকশ্যন যদি আমাৰ দেহত হয়, তেতিয়াই লিভাৰে এই CRP মাত্ৰাটো বেছি উৎপন্ন কৰে, মানে CRPটো বেছি উৎপন্ন কৰি দিয়ে। আৰু এই CRP পিছত গৈ আমাৰ ব্লাডৰ লগত কি হৈ যায়, মিলি যায়, অৰ্থাৎ ডিজলভ হৈ যায়। CRP এটা হৈছে নন স্পেচিফিক টেষ্ট, অৰ্থাৎ ইয়াৰ দ্বাৰা কোনো নিৰ্দিষ্ট এটা বেমাৰৰ বিষয়ে গম পোৱা নাযায়। ইয়াৰ দ্বাৰা এইটোৱে গম পোৱা যায় যে আমাৰ দেহত কিবা বৰ্তমান সময়ত কিবা এক্টিভ বেক্টেৰিয়েল ইনফেকশ্যন হৈছে নেকি, বা আগতে আমাৰ হৈছিল নেকি, সেইটো কথা এই অৰ্থাৎ CRPৰ মাত্ৰাটোৰ সহায়ত আমাৰ গম পোৱা যায়। ইয়াৰ দ্বাৰা কোনো এটা নিৰ্দিষ্টকৈ কোনো বেমাৰৰ কথা আমি গম নাপাওঁ, সেয়েহে ইয়াক কি বুলি কয়, নন স্পেচিফিক টেষ্ট বুলিও কোৱা হয়। আমাৰ দেহত যদি ইনফ্লেমেশ্যন হয়, তেতিয়াও এই CRP লেভেলটো বাঢ়া দেখা যায়। এতিয়া ইনফ্লেমেশ্যন হৈছে নেকি? ইনফ্লেমেশ্যন সচৰাচৰ এইটো আমি ক'ব পাৰোঁ যে ই এটা অটোইমিউন ৰেছপন্স। ক্ৰনিক ডিজিজ, অটোইমিউন ডিজিজ, বেক্টেৰিয়েল ইনফেকশ্যন এইবিলাক যদি হয়, তেতিয়া আমাৰ কি বুলি কোৱা হয়, ইনফ্লেমেশ্যন হোৱা বুলি কোৱা যায়। এতিয়া ইনফ্লেমেশ্যন মানে আৰু এটা সহজ ভাষাত ক'ব পাৰি যে আমাৰ দেহত যিবিলাক টিচু আছে, এই টিচুবিলাকত সচৰাচৰ যেতিয়া ইনফেকশ্যন হয়, তেতিয়াই তাক আমি কি কওঁ, ইনফ্লেমেশ্যন হোৱা বুলি দেখা যায়। কেতিয়া আপোনাৰ দেহত চাবচোন, কেতিয়াবা আমাৰ দেহৰ কোনো এটা অংশত বা কোনো এটা টিচুত কি হৈ যায়, আমাৰ যিটো অসমীয়া ভাষাত ডবুৰা বুলি কওঁ, সেইটো ডাঙৰকৈ হৈ আহে। তাতে কি হয়, ৰঙা ৰঙা কালাৰ হৈ উঠি তাতে ডাঙৰকৈ ফুলি আহে। সেইটোক আমি কি বুলি ক'ব পাৰোঁ, ইনফ্লেমেশ্যন হোৱা বুলি ক'ব পাৰোঁ। গতিকে যদি আপোনাৰ যিকোনো ধৰণৰ এইবিলাক চিমটমছ দেখা দিয়ে, তেতিয়াই আমাৰ কি কৰে, ডক্তৰে এই CRP টেষ্টটো কৰিব দিয়ে। তাৰ ফলত আমাৰ যিটো চিমটমছ দেখা দিয়ে, তাৰপিছত যিটো ডিজিজৰ, যিটো বেমাৰৰ চিমটমছ বেছিকৈ দেখা দিয়ে, তাৰ ওপৰত ডক্তৰে ট্ৰিটমেণ্ট চলায়। যদি আপুনি বহুত দিনৰ পৰা জ্বৰত ভুগি আছে, উশাহ নিশাহ লোৱাত কষ্ট হৈ আছে, বেছিকৈ ঠাণ্ডা লাগে, বেছিকৈ ঘাম ওলায়, মূৰ বিষ, মূৰ ঘূৰণি, বমি হোৱা, তেনেকুৱা কিছুমান যদি চিমটমছ আপোনালোকে দেহত পায়, তেতিয়া এই ডক্তৰে এই CRP টেষ্টটো কৰিব দিয়ে। গতিকে ভিডিঅ'টো আজিলৈকে এইখিনি আছিলে। হয়তো কিছু উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আপোনালোকে। গতিকে লগ পাম আকৌ অন্য এটি ভিডিঅ'লৈ। গতিকে আজিলৈকে ইমানেই আছিলে। ধন্যবাদ। জয় অসম।